आज तू है पानी 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 और दिन भी सानी 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 ওই ৰঘু পানী 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 গা ধুব নালাগে সোনকালে গা ধুই ওলা ৱাৰ্ডেন ছাৰ অহা আগত আমিও গা ধুই শেষ কৰিব লাগে হোষ্টেলত থকা এইটোৱে চবতকে টান কাম আৰু দেই গা ধোৱা সময়ত এটাতকে এটা নমুনা ওলায় অ বেই কি কৰিছে এই ভিতৰত শনিবা নাচি আছে নে কিনো গান গাবলৈ বেলেগ জেগা নেপালি আৰু এইবাৰ কলেজ ষ্টেজত থিবি নগেন গম পাইছনে এনেকুৱা কিছুমান কথাতে মোৰ হোষ্টেলত থাকিবলৈ একেবাৰে মন নাযায় সঁচাকে দেই ৰঘু তই কি কৰি আছ বাৰু সোনকালে ওলালে ওলা এডাল তই হাতী গা ধুইছ নে মানুহৰ গা ধুইছই ওলা সোনকালে ওলা হৈছে হৈছে ৰ কমান আছে আৰু হৈছে ৰ তই ধনিপা হৈছে বুলি কৈ এঘণ্টামান লগাই দিলি দেই নগেন ভাইটি মোক অকণমান চাই দিয়াচোন মোৰ মানে বহুত ইম্পৰ্টেণ্ট কাম কেইটামান আছে গাটো ধুই মই ইমিডিয়েটলি কৰিবই লাগে মানে প্লিজ মোক অকণমান চাই দিয়াচোন ঐ ভোলা উল্টা পুল্টা নবকিবি দেই এইবোৰ খেলি মেলি নহ'ব লাইন খেলি মেলি আৰে বাবা মই অকণমান আগত গা ধুলে তোৰ কি প্ৰব্লেমনো ঐ ভোলা বেছি ওপৰত কথা নকবি ইয়াতে ফ্লেট কৰি পেলাই থৈ দিম চাই ল এই 3 কেজি হাত যাৰ গাত পৰে সি মাটিত বাগৰি যায় চুপ থাক তই তোলে ভয় নকৰোঁ যা এনে বৈদ্যাল বনালি আৰু নহ'বলৈ হ'ল বাইচেপ টাইচেপ পৃথিৱীত তোৰহে আছে আৰু হ'ব চুপ এই তোক আজি হেকা দিবই লাগিব এইটো ল মোৰ 3 কেজি হাতৰ গোচা বেয়াকে দিলে কি হৈছে বাহিৰত কি হৈছে কোনোবা কাজিয়া লাগিছে নেকি বাহিৰত কি হৈছে ইয়াত কাজিয়া লাগিছ নেকি ঐ তহঁতি ইয়াত এইটো মৰিয়াই পেলাই দিলেচোন কোনে মাৰিলে অ ইয়াক উঠাই দেচোন উঠাই দে নগেন খগেন উঠাই দে ইয়াক দাঙি পেলাই উঠাই দে ঐ বোলা তোৰ কেনেকে কি হলো এইবোৰ গদাই আহি মোক গুচিয়াই দিলেহি ছাৰ সি মোৰ বাইচেপ ট্ৰাইচেপক ইনচাল্ট কৰিছিল তাৰ পাছত ছাৰ মই ইনচাল্ট সহ্য কৰিব নোৱাৰি পুৰা দি দিলোঁ তুমি কি মানুহ তহঁতি একে নিজৰ লগৰ লগত কাজিয়া লাগিছ কেনেকুৱা মানুহ তহঁতি আমি গম পাওঁ আমি যেতিয়া কলেজ হোষ্টেলত আছিলোঁ আমাৰ লগৰকেইটাৰ লগত ইমানেই ভাল আছিলোঁ আমাৰ এতিয়াও কণ্টেক্ট আছে গম পাওঁ এতিয়াও তহঁতি ইমান সৰু সৰু কথাত কাজিয়া লাগনে তহঁতি কেনেকুৱা মানুহ তহঁতি ইটোৱে সিটো লগৰক মাৰিবলৈ আহিছ আমি যেতিয়া কলেজত আছিলোঁ তেতিয়া আমাৰ কলেজ হোষ্টেলৰ এটা ল'ৰাকো কোনো বেলেগ ল'ৰাই চুবলৈ সাহস কৰা নাছিলে গম পাওঁ আমি ইমানেই মিলা প্ৰীতিত থাকিছিলোঁ হ'ব গদা আৰু বোলা হ'ব দে যি লাগিলি এতিয়া ইটোৱে সিটো হেণ্ডছেক দে হ'ব আৰু আজিৰ পৰা কাজিয়া নালাগিবি গদা তই এতিয়া বোলাক চৰি ক চৰি বোলা মই তোক তেনেকে গুচাই দিব নালাগিছিলে বাৰু চৰি বেয়া চা নাপাবি ইটছ অ'কে ইয়াৰ ময়ো তোক ইমান বেয়াকৈ কৈ দিব নালাগিছিলে হ'ব দে মই তোক আৰু বেয়া পাই থকা নাই কি হৈছে ইয়াত কোনে কোনে কাজিয়া লাগিলি নো ইয়াত তোৰ মুখত যে কোলা হৈ গ'ল কোনে মাৰিলে ঐ ৰঘু তই পানীয়া চানীয়া ওলাই আহিলি যে মাৰপিটৰ শব্দ শুনি মোৰ পৰা সহ্য নহ'ল সেইবাবে ওলাই আহিলোঁ ছাৰ ৰঘুৱে সদায় সোনকালে গা ধুবলৈ আহে আৰু বহুত দেৰিলৈকে নোলায় ইয়াক ছাৰ আজিয়ে কৈ দিয়ক ভালকে যে সোনকালে গা ধুই সোনকালে ওলাবলৈ আজি মই এটা কথা ৱাৰ্ডেন হিচাপে কৈ দিছোঁ চবেই কাণ খুলি শুনি ল চবেই গা ধুওঁতে 10 মিনিটতকৈ বেছি দেৰি নলগাবি আৰু কোনোবাই যদি 10 মিনিটতকৈ দেৰি লগাও মোৰ ওচৰলৈ গুচি যাবি এতিয়া মই যাওঁ তহঁতি এতিয়া এটা এটাকৈ গা ধুগে যা আৰু এটাই 10 মিনিটতকৈ দেৰি নকৰিবি হাই ফ্ৰেণ্ডছ মোৰ নাম নগেন আৰু মোৰ নাম খগেন আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজি আচলতে হোষ্টেলৰ ভিডিঅ'টো বনাবলৈ এজন গভাংকা ভগৱতী নামৰ এজন ভিউৱাৰ্ছে আমাক ৰিকুৱেষ্ট কৰিছিলে তেওঁ ৰিকুৱেষ্টটো ৰক্ষা কৰিবৰ বাবে আজি এই ভিডিঅ'টো বনালোঁ আৰু যদি আজি আমাৰ চেনেলটো নতুনকৈ আহিছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আমাৰ আগন্তুক ভিডিঅ'বোৰ চাবলৈ পাব আৰু আগন্তুক দিনত আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেই বিষয়ে কমেণ্ট কৰি জনাব আমি আপোনালোকৰ ৰিকুৱেষ্ট ৰক্ষা কৰিবলৈ যত্ন কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনালে আমি আগন্তুক দিনত ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম এতিয়া বাই বন্ধুসকল এতিয়া মই যাওঁ বাই আপোনালোক এতিয়া ৰখ আমি অতি সোনকালে নতুন এটা এপিছ'ড লৈ আমি আকৌ আহি আছোঁ এতিয়া মই যাওঁ বাই ফ্ৰেণ্ডছ বাই নতুন এপিছ'ডত আকৌ লগ পাম বাই